হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল। পিঞ্চি মেকআপ আৰ্টিষ্টৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি। আৰু তাকে দেখুৱাব বিচাৰিছোঁ, কিনো দেখুৱাওঁ তাকে চাব, চাই মেলি লৈ পিনে জনাব। নতুন যদি ভিডিঅ' যদি চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। আৰু আহি পিনে পাই গ'লোহি স্কুল, আৰু আজি আমাৰ পেপাৰ চোৱা ভাগ, আৰু পেপাৰ চাবলৈ বহিছোঁ। গোটেইকেইজনী এনেকৈ বহি লৈছোঁ, চাই আছোঁ পেপাৰ। চাই মেলি লৈ পিনে হৈ গ'ল, আৰু এইখিনি লৈ যাব লৈছে যেনে। আৰু এইয়া ঘৰ আহি পালোহি, দিছে ধাৰাসাৰ বৰষুণ, একদম পুৰা বৰষুণ দেখিছেনে, কিমান বৰষুণ দিছে। কিন্তু কিমান বৰষুণ দিছে, যাওঁ কেনেকৈ ওলাই তাকে ভাবি পিনে ৰৈ দিলোঁ। আৰু এইফালে দেখিবচোন আমাৰ কচুগুটিজনীয়ে কি কৰিছে, ইমান বৰষুণ তাইৰ গাত কচু লাগিছে, কি কৰিব চাব এতিয়া। এয়া দেখিছেনে, এইখন তাই কাণ্ড, এইবোৰে কাণ্ড কৰি পিনে ভাল পায়। যিমান চিঞৰো তথাপিও তাই এইবোৰে কৰি ভাল পায়। আৰু বৰষুণ শেষ হ'ল, আৰু ওলাই আহিলোঁ বজাৰলৈ বুলি। আমাৰ কাষতে হয় শনিবৰীয়া বজাৰ, আৰু বজাৰখন দেখুৱাওঁ বুলি ভাবিছোঁ সকলোকে। চাবচোন দেই বজাৰখন। আৰু কেইটামান দিন আগতে এইটো ৰাস্তাটো ইমান বেয়া আছিলে, কিন্তু এতিয়া ইমান ধুনীয়া কৰিলে, সঁচাকৈ বহুত ভাল হ'ল। আহি পিনে পাই গ'লোহি বজাৰ, আৰু এয়া দেখিবলৈ পাইছেনে, মোৰ অকণ অহা দেৰি হ'ল, কাৰণ স্কুলো গ'লোঁ, গৈ মেলি আহোঁতে দেৰি হৈ গ'ল। সেইবাবে বজাৰখিনি এয়া যি নহওক দেখুৱাইছোঁ, চাবচোন। ইয়াত বহুত লোকেল শাক পাচলিৰ পৰা ধৰি আদি কৰি বহুত বস্তু পোৱা যায়। শনিবাৰৰ দিনাখন মই আহোঁ, অকণমান বজাৰ কৰি মেলি লৈ যাওঁ ইয়াৰ পৰাই। কচু শাকৰ পৰা ধৰি গোটেইখিনি একদম লোকেল চব্জি পোৱা যায়। ফিৰিঙি, জলকীয়া, যি বিচাৰে তাকে পায়, আৰু পাণৰ পৰা ধৰি আদি কৰি এভৰিথিং গোটেইখিনি পোৱা যায়। এয়া দেখিছেনে, বাঁহ গাজ ওলাইছে। আৰু সেয়ে অকণমান বজাৰ লৈ যাওঁ আৰু দেখুৱাই দিওঁ। আৰু এইফালে আছে ভোট জলকীয়া। এই ভোট জলকীয়া কেনেকৈ উলিয়াই থৈছে চাওকচোন, ইমান গাল ভোট জলকীয়া উলিয়াই থৈছে। আৰু এই বজাৰখন দেখিছেনে, মাজতে এইটো এটা পুখুৰী আছে, ডাঙৰ এটা পুখুৰী আছে, গোটেই পদুম ফুলেৰে ভৰ্তি হৈ আছে ইয়াত। আৰু ইয়াৰ কাষে গোটেই বজাৰখন মানে বহে, আৰু কাষে গোটেই বজাৰখন বহে। দেখিবলৈ বহুত ভাল লাগে শনিবাৰ দিনাখন, আৰু ৰাতিপুৱা ভাগত গ'লেতো আৰু বেছি ভাল লাগে, কিয়নো একদম ধুনীয়া শাক পাচলিখিনি যেতিয়া চকুৰ সন্মুখত দেখিব পোৱা যায়, লোকেল শাক পাচলিখিনি, আৰু চাই বহুতে ভাল লাগে, সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে ভাল পায়নে এনেকৈ বজাৰ কৰি? কোনে ভাল পায় কমেণ্টত জনাব দেই। মই কিন্তু বহুত ভাল পাওঁ, আৰু বজাৰ কৰিব গ'লে মোৰ বেগটো ভৰিয়ে আহে। মই ভাবোঁ কি অকণমান কিবাকিবি লৈ গুচি আহিম বুলি ভাবোঁ, কিন্তু গৈ পালেই মানে মোৰ গোটেইকেইটা পইচা, যিকেইটা নিওঁ গোটেইকেইটা আদায়েই হৈ আহে। আৰু তাকে দেখুৱালোঁ। শাক পাচলি বজাৰ কৰি আদায় হ'ল, আৰু এতিয়া সোমাই আহিলোঁ মাছৰ বজাৰলৈ। আৰু এয়া মাছ বজাৰ দেখুৱাই দিছোঁ, অকণমান ভিউ দেখুৱাই দিছোঁ, আৰু অকণমান মাছ ময়ো লৈ যাওঁ বুলি সোমাই আহিলোঁ। চাইছোঁ কি কৰি আছা। বজাৰ কৰি আহি ঘৰ পালোহি, আৰু আমাৰ বান্দৰী পঢ়ি আছে, বৰ দেখুৱাইছে। পঢ়িছোঁ দেখুৱাই আছে মোক। পঢ়িছোঁ, ইয়া লিখিলোঁ, ইয়া হ'ব থোৱা। নপঢ়ে, অকণো নপঢ়ে, মোক খালি দেখুৱাই থাকে মই পঢ়িছোঁ। বজাৰ কৰি মেলি আহিলোঁ, আৰু এতিয়া বজাৰখিনি গোটেইখিনি দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এটা এটাকৈ ধুনীয়াকৈ মেলি লৈছোঁ, দেখুৱাই দিম এতিয়া। এটা এটাকৈ দেখুৱাই দি আছোঁ, চাই থাকক দেই। প্ৰথমে দেখুৱাই দিছোঁ একদম গৰম দিনত খাব লগা বিশেষ বস্তু হ'ল নেমু, আৰু নেমু চৰবত খাব লাগে এতিয়া। ক'ত গ'ল? এয়া নেমু আনিলোঁ, নেমু লৈ আহিলোঁ, চৰবতৰ পৰা আদি কৰি যেনেকৈ পাওঁ তেনেকৈ খাব লাগে, আৰু নেমু সেইটোৱে জানো। আৰু এইফালে আনিলোঁ মৰাপাট, সেইদিনাখন আনিছা কলমৌ শাক অনা নাই, এবাৰ আনিলোঁ মৰাপাটৰ শাক। আৰু এয়া লৈ আহিলোঁ কাচকল লৈ আহিলোঁ, আৰু টমেট'টো থাকিবই, টমেট' আনিলোঁ। আৰু এইফালে লৈ আহিলোঁ পটল, পলিথিন খোলাই নাই, এইবোৰ পটল আনিলোঁ। আৰু লৈ আহিলোঁ আলু, পিঁয়াজ,
আৰু এইফালে আনিলোঁ আম আৰু এয়া আনিলোঁ নাচপতি ওলাই আছে দমে দমে আৰু ময়ো 1 কেজি লৈ আহিলোঁ আৰু ভাগে ভাগে লৈ আহিলোঁ ফিৰিঙি জলকীয়া দুভাগ লৈ আহিলোঁ এভাগ 10 টকাকৈ ভাগ বিক্ৰী কৰি আছে আৰু দুভাগ লৈ আহিলোঁ তাৰ লগতে লৈ আহিলোঁ এয়া লোকেল জলকীয়া এইটো জলকীয়া খাই আকৌ মই বহুত ভাল পাওঁ পানী ঢলা ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে আৰু তাৰপিছতে লৈ আহিলোঁ এইফালে চাটুখিনি খাই নে নাখায় কোনে কোনে খাই জনাব দেই গৰম দিনত আকৌ চাটু খাব লাগে চাটু পানীত ঘুলি লৈ পেলাই দেহা মানুহে খাই খুব ভাল পায় সেইকাৰণে মই লৈ আহিলোঁ চাটু আৰু লগতে লৈ আহিলোঁ আজি মাছ লৈ আহিলোঁ আজি মাছ খোৱা এতিয়া দিনত হৈ যাব মাছ খাবলৈ কিন্তু ৰাতি চাগে নাখাম ৰাতি বাৰ্থডে এখন আছে বাৰ্থডেখন খাবলৈ যাম আৰু মাছখিনি থাকি যাব তেনেকৈ খাম আৰু লাহে লাহে খাই থাকিম দুইজনী আছোঁ খাই থাকিম 1 কেজি মাছ লৈ আহিলোঁ আৰু এয়াই আছিলে বজাৰ আজি শনিবৰীয়া বজাৰ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু লগ পাই আছোঁ আন এটা ভিডিঅ'ত তেন্তে আজিলৈ ইমানেই বাই বাই